জ্যাকেট পৃথিবীর অজস্র রং বিৰং আর বিচিত্ৰ পোছাকবোৰৰ মাজত মই বিচাৰি ফুৰিছো ভেড়াৰ নোমৰ কণমানি এটা জ্যাকেট। উচুপি উঠিছিল যাৰ কথা কওঁতে সকলো নাৰীয়ে সেই জ্যাকেটটো জোৰ পৰা এটা দীঘল বাট আছিল কুঁৱলীৰ তলেৰে আৰু আৰম্ভ হৈছিল এটা বিষাদ কাহিনীৰ অন্তহীন যাত্ৰা। বগা ডাৱৰৰ দৰে কোমল উমৰ সেই জ্যাকেটটো বিচাৰি মই ঘূৰি ফুৰিছো ইমূৰৰ পৰা সিমূৰ ইপাৰৰ পৰা সিপাৰ। মহানগৰৰ বৃহৎ বৃহৎ কাপোৰৰ দোকানবোৰ, গুদামঘৰৰ বিৰাট স্তূপবোৰ আৰু কাঠৰ বাকচবোৰ খুলি খুলি চলাথ কৰিছো সেই জ্যাকেট। বজাৰে বজাৰে জনৰঞ্জন মাজে মাজে গলিয়ে গলিয়ে ফুটপাথে ফুটপাথে উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিছো। প্ৰাসাদোপম হোটেলবোৰত সোমাইছো, চলি থকা গাড়ীবোৰৰ খিৰিকীত তীক্ষ্ণ দৃষ্টিৰে বিচাৰি ফুৰিছো সেই জ্যাকেট। শীতৰ ঋতুৰ ঘৰবোৰৰ পদূলিত কাণ পাতি ৰৈছো শুনো বুলি কৰবাত সেই জ্যাকেটটোৰ থুনথুননি। ঠেৰেঙা লাগি শুই থকা কাঠৰ ঘৰবোৰৰ জলঙাৰে জুমি জুমি চাইছো আছে নেকি সেই জ্যাকেটটো কৰবাত শুই। আৰু পাহাৰৰ এঢলীয়া সমতলবোৰত ভেড়াৰ জাকবোৰৰ নমনীয় মৌনতাৰ মাজে মাজে মই ঘূৰি ফুৰিছো। যিটো ভেড়াৰ জন্ম হোৱা নাই তাৰ নোমেৰে হব যি জ্যাকেট, সেই জ্যাকেটটোৰ শুভ্ৰ উষ্ণতাৰ কঁপনি শুনিবলৈ গৰ্ভৱতী ভেড়াবোৰৰ উদৰত কাণ পাতিছো। ভেড়াৰ নোমেৰে চিলোৱা সেই কৰুণ জ্যাকেটটো, যাৰ অনস্তিত্বৰ বাবে মৰি তৃষ্ণা, আৰু সেই তৃষ্ণাৰ সীমান্তত যাক মই পিন্ধাম এই জ্যাকেট, সি কোনো নাৰীৰ গৰ্ভাস্থিত এটা স্বপ্ন। লঠঙা গছৰ তলত উচুপিবলৈ যাক কেৱল সেই জ্যাকেটটোৱে খুৱাব।